हेलो दोस्तों মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ নগেশ্বৰ নগৰ তাত আৰু কি হয় আপোনালোকক দেখাম। আজি ভিডিঅ'টো ধমাকা হ'ব, যদি ভিডিঅ'টো চাই ভাল লাগে লাইক আৰু তো গাইজ বৰ্তমান আমি গৈ আছোঁ লাই পুলিচ চাইতে, মানে সেই চাইতে গৈছোঁ আৰু দেখাও বাৰু ৰাস্তাত কি দেখোঁ আৰু ধুনীয়া ধুনীয়া বস্তু কিবা কিবি আৰু যেনে তেনে তাকে দেখাম বুলি ভাবি আছোঁ। তো ভিডিঅ'টো চাই থাকক এণ্ডলৈ। গাইজ ফাইনেলি আমি টাটা মটৰ ডিলাৰটো পাই গ'লোহি। এই চাইডে ফুৰিব আহিলোঁ আৰু হিৰকক এইপিনে লৈ আহিলোঁ টাটা মটৰ ডিলাৰটো। ই ব্লগ বনাম বুলি কৈছে ন, ইয়াক মই মানে জেগাডোখৰ দেখাই দিছোঁ আৰু আমাৰ এই চাইডত এইটো টাটা মটৰ ডিলাৰ। গাইজ ফাইনেলি পাই গ'লোহি আমি তোমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বুলি কোৱা হয় এইডোখৰ দেই, মানে এইটো পাই KTM ডিলাৰ। মানে বহুত সপোন আছে, মানে KTM এখন লোৱাৰ দেই। মোৰ KTM Duke 250 এখন হ'লেও হ'ব মই বাবে বহুত সপোন আছে। এদিন নহয় এদিনতো সপোনটো পূৰা কৰিব লাগিবই, তাকে আৰু সপোনটো পূৰা কৰিবলৈ যিমানখিনি পাৰোঁ কোচিছ কৰিম বাৰু মই, আৰু আপোনালোকেও অলপ সহায় কৰি দিব আৰু মানে চেনেলটো ছাবস্ক্ৰাইব। তো গাইজ ফাইনেলি আমি লংকেশ্বৰ নগৰ পাই গ'লোঁ। এইখন ঠাই হিৰক খাই কৰি দিয়া আকৌ। গাইজ আমি ফাইনেলি লংকেশ্বৰ নগৰ ভিতৰলৈ সোমাই গৈ আছোঁ। চব কি ধুনীয়া প্লিজ, সুন্দৰকৈ গছবোৰ আছে ইয়াত। সেইপিনে আহিলে মনটো এনেই ভাল লাগিব, ফটো চটো মাৰিবলৈ ভাল আছে আৰু তাকে হিৰকৰ এইডোখৰ দেখাবই আহিলোঁ। আগত নামঘৰ এটা আছে। চাব পাৰি ইমান ডাঙৰ ডাঙৰ বিল্ডিং। ফাইনেলি আমি ইয়াৰ নামঘৰটো পাই গ'লোঁ। ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, কাৰণ এতিয়া আন্ধাৰ হৈ গৈছে ন, লাহেকৈ ইয়াতো বৰষুণ আহিব, মানে গোটেই আন্ধাৰ কৰি আহিছে, মানে সেইকাৰণে ঘৰলৈ যাব ওলাওঁ জল্দি যিমান পাৰোঁ সোনকালে, নহ'লে গোটেই তিতিবুৰি শেষ হৈ যাম। তো বাই বাই হিৰক, টাটা।